Hello everyone, welcome to the next video. আশা কৰোঁ আপোনালোক ভালে আছে, আমিও ভালে আছোঁ। আজি বহু দিনৰ মূৰত ভালকৈ মানে ওলাই আহিছোঁ, তাকো খোজকাঢ়ি নহয়, আজি আমাৰ বাহনখন লৈ ওলাই আহিছোঁ। এয়া হৈছে স্কুটি। Hello everyone. স্কুটি ষ্টাৰ্ট দি কেনে বহি ৰেডি হৈ আছে। এতিয়া আমি অলপ ওলাই যাম বুলি ভাবিছোঁ আজি। চাওঁচোন বলক আজি ক'ত যাব পাৰোঁ। এতিয়া নকওঁ গোটেইখিনি কথা পিছে। অ'কে, যাম বুলি ক'লেতো নহ'ব। চ' মাস্কটো কম্পালচৰি হয় আৰু ইয়াতে যিহেতু ডাবল হেলমেট, চ' এইটো হেলমেটটো পিন্ধিয়ে আছিলে আৰু এয়া মোৰ হেলমেট। চ' লেটছ গ'। চ' আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমাৰ ঘৰৰ পৰা ওলাই কেনে মেইন ৰোডটো পাইছোঁ আমি এতিয়া। এয়া আমাৰ ৰাইডাৰ চলাই আছে স্কুটি আৰু মই পিছফালে বহি আছোঁ। আৰাম কৰি যাওঁ ন, কোনেনো কষ্ট কৰে ৰাতিপুৱাই। এই আমি পালোহি এতিয়া মেইন ৰাস্তা আহি কেনে। বহুত দিন স্কুটি চলোৱা নাছিলোঁ ন, চ' পেট্ৰল নাছিলে, চ' এখেতে গৈছে এতিয়া পেট্ৰল ভৰাব। আমাৰ ঘৰৰ পৰা অলপ ওচৰত, বহুত দূৰ নহয়, একেবাৰে ওচৰতে পেট্ৰল পাম্পটো। এতিয়া পেট্ৰল ভৰাব গৈছে আৰু মই আছোঁ এতিয়া বাহিৰত ৰখি। পেট্ৰল ভৰালে ৰ'ব। পেট্ৰল ভৰালা? পেট্ৰল ভৰালোঁ। পেট্ৰলৰ কিমান দাম হ'ল জানেনে? পেট্ৰলৰ 99.60 পইচা হৈছে। 100 ৰুপিজটো কৰি দিলে হৈ যায়, আৰু শুনিছোঁ যে পৰহি মানৰ পৰা 100 ৰুপিজ হৈ যাব বোলে। কিমান বাঢ়ি গ'ল ভাবকচোন আপুনি। চ' লেটছ গ', আমি গৈ থাকোঁ বলকচোন। যি নহওক কিয় বাঢ়িব, এতিয়া কিবা কাৰণত বাঢ়িছে নাজানো। চ' আমি আমাৰ যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ কৰোঁ, পেট্ৰল পাম্পৰ পৰা, আৰু আপোনালোককো আমি দেখাই লৈ গৈ থাকিম আমি ক'লৈকে যাওঁ। বলকচোন এতিয়া যাওঁ। ৰাতিপুৱা হৈ আছে কাৰণে গাড়ী বহুত কম, ভাল লাগে। এয়া আমি গোটেই ৰাস্তাটো জাৰ্ণিটো কভাৰ কৰি কেনে এতিয়া পালোহি আমি নন্দন কানন জু। টেম্পৰাৰীলি এখন বন্ধ হৈ আছে ক'ভিডৰ কাৰণে, লকডাউনৰ কাৰণে বন্ধ হৈ আছে। চ' ইয়াতে সেইকাৰণে টুৰিষ্টো নাই এতিয়া, আৰু বাকী এতিয়া আমি যাম এই ৰাস্তাটোৰে। আমি ইমান দূৰ যে জাৰ্ণি কৰি আহিলোঁ, আমি ক'ত পালোহি জানেনে? এতিয়া চাওকচোন মোৰ পিছফালে লাহে, এখন লেক হয় ঠিক নন্দন কাননৰ পিছফালে হয়। আমি আপোনালোকক নন্দন কাননৰ গেটখন দেখাই আহিছোঁ, যিহেতু তাতে তলা মাৰা আছে, এতিয়া লকডাউনৰ কাৰণে বন্ধ হৈ আছে। চ' আমি ভাবিলোঁ কি পিছফালে তাৰ নন্দন কাননৰ পিছফালে গ'লে এটা লেক পায়। চ' লেকটোৰ নাম হৈছে কাঞ্জিয়া লেক। নন্দন কাননখনতো অলৰেডি জানেই ইণ্ডিয়াৰ 2nd লাৰ্জেষ্ট জু হয়। এতিয়া বন্ধ আছে কাৰণে আপোনালোকক দেখাব পৰা নাই। চ' লেকটোতে বোলো আহোঁ চাওঁ। লেকখনত একচুৱেলি খুব ৰাতিপুৱাতে আহিলে বহুত ধুনীয়া চৰাই দেখিব পৰা যায়, আৰু স্পেচিয়েলি উইণ্টাৰ বা স্প্ৰিং ছিজনত আহিলে বেছিকৈ চৰাই, বহুত কাণ্ট্ৰিজৰ পৰা চৰাই আহে ইয়াতে চাব লগা। ভিৰ ভাৰৰ মাজৰ পৰা আউটস্কাৰ্ট হয়, এইটো অকণমান আউটস্কাৰ্ট হয়, বহুতখিনি পিচফুল জানেনে? বহুত পিচফুল, বহুত ভাল লাগে ইয়াতে আহি কিনে, বুজাব নোৱাৰোঁ। নন্দন কাননখন যদি খোলা থাকিল হয়, কেতিয়া খুলিব আমি এক্সপেক্ট কৰিয়ে আছোঁ। খুলিলে আপোনালোকক নিশ্চয় আমি লৈ আহিম নন্দন কানন জুলৈকেও। লেকখনত আৰু বিশেষ দেখাবলগীয়া একো নাছিলে, চ' আমি লেকখনৰ পৰা ওলাই আহিলোঁ এতিয়া। আৰু নেক্সট যেতিয়া নন্দন কানন খোলে, জুখন খোলে, তেতিয়া আমি আকৌ আহিম আপোনালোকক লগত লৈ কেনে। চ' এতিয়া আমি মেইন ৰাস্তালৈ ওলাই আহিছোঁ, এতিয়া আমি ঘৰমুৱা হ'ল। ৰাস্তাৰ মাজতে ইমান ধুনীয়া ফ্ৰুটছ দেখি কেনে ৰ'ব নোৱাৰিলোঁ। ৰ'বচোন অকণমান ফ্ৰুটছে কিনি লওঁ। ৰ'ব ফ্ৰুটছ, আম আৰু আনাৰস কিনি কেনে এতিয়া আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ, বেক টু হোম।
ফাইনেলি আমি আহি অলমষ্ট ঘৰমুৱা হ'লোঁ আৰু ঘৰে পাম আৰু ওচৰ আৰু অলপ দূৰ গ'লে আমি ঘৰে পাই যাম এতিয়ালৈকে চ' কেনেকুৱা লাগিল আজি গোটেই ভিডিঅ'টো কেনেকুৱা লাগিল এণ্টায়াৰ জাৰ্ণিটো আৰু লেকখন বিশেষকৈ মোৰ কিন্তু খুব ভাল লাগিল এজ এ মই ফাৰ্ষ্ট টাইম ভিজিট কৰিছিলোঁ দীপ্তি আগতে এবাৰ কৰিছিল আৰু মই আজি ফাৰ্ষ্ট টাইম ভিজিট কৰিলোঁ চ' এজ এ ফাৰ্ষ্ট টাইমাৰ মোৰ খুবেই ভাল লাগিল আৰু হোপফুলি আপোনালোকো ভাল লাগিল চাগে আপোনালোকৰো আৰু যদি ভাল লাগিলে প্লিজ কমেণ্ট কৰিব যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নিশ্চয় ছাবস্ক্ৰাইব কৰিব যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আমাৰ নেক্সট আপকামিং ভিডিঅ'বোৰ চাই থাকিব পাৰে আৰু আমিও চেষ্টা কৰিম আপোনালোকক আৰু ধুনীয়া নতুন জেগা ইয়াৰে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আমাৰ আগৰ ভিডিঅ'বোৰত প্লিজ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ